জয় জয়তে আজি শুভক্ষণত সমাবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো। অসমৰ জাতীয় জীৱনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা জাতি গঠন প্ৰক্ৰিয়াত নিষ্ঠাৰে আত্মনিয়োগ কৰা সোণোৱাল কছাৰী সমাজ বৈশিষ্ট্যপূৰ্ণ আৰু এই সমাজখনৰ বাৰে ৰখনীয়া কৃষ্টি সংস্কৃতি যে হাৰুৱা পথাৰ আছে আৰু আমাৰ আধ্যাত্মিক পৰম্পৰাৰ যিটো মূল্যবোধ আছে আৰু এই মূল্যবোধ সমাজৰ ব্যক্তিত্ব নিৰ্মাণ কৰিছে আৰু এই ব্যক্তিত্বই আজি অসমৰ সমাজ জীৱনত এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিছে আৰু সেই ব্যক্তিত্বৰ যোগেদি জাতিৰ গঠন প্ৰক্ৰিয়াত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে, যাৰ বাবে সোণোৱালসকলৰ এটা সুকীয়া পৰিচয় আছে। অত্যন্ত নম্ৰ স্বভাৱৰ শালীনতাবোধ অটুট ৰাখি সাংস্কৃতিক চিন্তা চৰ্চাৰ মাজেৰে সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰা এটি সম্প্ৰদায়। গতিকে সেই ঐতিহ্য বহন কৰা শক্তিশালী সোণোৱাল সমাজ একবিংশ শতিকাত সদায় শক্তিশালী সজীৱ সক্ৰিয় হৈ থাকিবই লাগিব আৰু এইখন সমাজত যি সম্পদ সম্ভাৱনা শক্তি আছে ইয়াক উজ্জীৱিত কৰাৰ বাবে বিভিন্ন ধৰণে আমাৰ জাতীয় সংগঠনবিলাকে পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু সদৌ সোণোৱাল কছাৰী সমাজেও তেনেধৰণে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ঢাপলি মেলিছে। গতিকে এই যাত্ৰাত আপোনালোক অংশীদাৰ হওক তাকেই মই মনে প্ৰাণে কামনা কৰোঁ। আৰু আজি মোৰ ভাল লাগিছে আমাৰ মঞ্চত আমাৰ ডক্টৰ বুদ্ধ ডেকা বৰুৱা আছে। তেখেতৰ জীৱনৰ কেনেধৰণে প্ৰগতি লাভ কৰিলে আজি যিটো পৰ্যায়ত তেখেতে জীৱনত প্ৰতিষ্ঠা লাভ কৰিছে সেই পৰ্যায় পোৱাৰ ক্ষেত্ৰত কেনেধৰণে সংগ্ৰাম কৰিব লগা হৈছিল, কেনেধৰণে বিভিন্ন মুহূৰ্তত অভিজ্ঞতা বুটলিছিল, কথাবিলাক খুব স্পষ্টভাৱে ব্যক্ত কৰিছে। আৰু ইয়াত কেইবাগৰাকী সফল সোণোৱাল সম্প্ৰদায়ৰ আমাৰ সদস্য আছে যিসকলে নিজৰ প্ৰতিভাৰ ফলত নিজৰ দক্ষতাৰে যোগ্যতাৰে দীৰ্ঘতাৰে একাগ্ৰতাৰে অধ্যয়নপুষ্ট হৈ আজি সফলতাৰ দুৱাৰ গৌৰৱে উপনীত হৈছে। গতিকে ইয়াত যিসকল সফল পুত্ৰ কন্যাৰ মাতৃ পিতৃ ইয়াত উপস্থিত আছে মই তেখেতসকলক শ্ৰদ্ধাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু আমি আগবাঢ়ি যাবই লাগিব। আজি তাৰিখত যিটো প্ৰতিযোগিতা হৈছে তীব্ৰ ৰূপ ধাৰণ কৰিছে। এই প্ৰতিযোগিতাত সোণোৱাল সম্প্ৰদায়ে উঠি অহা প্ৰজন্মই শিক্ষা সংস্কৃতি ক্ৰীড়াৰ যোগেদি নিজৰ ব্যক্তিত্ব নিৰ্মাণ কৰিব লাগিব আৰু সুন্দৰ এটি সাৰ্বজনীন চৰিত্ৰ গঠন কৰিব লাগিব। আৰু সেই শক্তিশালী ব্যক্তিত্বৰে জীৱনৰ বাটত বিভিন্ন মুহূৰ্তবিলাকত প্ৰত্যাহ্বান সমস্যা সংকট যোগ্যতাৰে প্ৰত্যুত্তৰ দি সফলতাৰে অতিক্ৰম কৰিব লাগিব। আৰু মই ভাবো যে সেইখিনি আয়ত্ত কৰাৰ বাবে এতিয়া বৰ্তমান চামটোৱে মনস্থ কৰিছে। কাৰণ আমি গোটেই পৃথিৱীখন আমাৰ সন্মুখত দেখা পাইছো। ডিজিটেল মাধ্যমেৰে ইলেক্ট্ৰনিক মিডিয়াই আজি পৃথিৱীৰ দূৰ দূৰণি অঞ্চলবিলাক আমাৰ নিজেই কাষলৈ লৈ আহিছে। গতিকে সেই দৃশ্যপট আমি প্ৰত্যক্ষ কৰাৰ পাছত আমি সকলোৱে তাৰ পৰা অনুপ্ৰেৰণা বুটলিব লাগিব। পৃথিৱীৰ বুকুত কোনখন ৰাষ্ট্ৰই কোনটো সম্প্ৰদায় কেনেধৰণে প্ৰগতিৰ পথত অত্যন্ত সফলতাৰে অতিক্ৰম কৰিছে আৰু সফলতাৰ দুৱাৰদলিত উপনীত হোৱাৰ ক্ষেত্ৰত তেখেতসকলৰ প্ৰাৰম্ভিক প্ৰচেষ্টা কি আছিল, কেনেধৰণে তেখেতসকলে নিজকে প্ৰস্তুতি চলাইছিল। গতিকে মই ভাবো যে এই ক্ষেত্ৰত আমাৰ সোণোৱাল সম্প্ৰদায় ছাত্ৰ ছাত্ৰীসকলে বিশেষভাৱে নিজক প্ৰস্তুত কৰিব লাগিব। আৰু ইয়াত স্বাস্থ্য খণ্ডটো সোণোৱাল কছাৰী সমাজে আজি যেনেধৰণে তেখেতসকলৰ উদ্দেশ্য ব্যাখ্যা কৰিছে, কোনোবা ডেকাবোৰে অলপ আগতে মোক কৈছে কোনোবা যদি দৰিদ্ৰ পৰিয়ালৰ মানুহে টকা পইচা অভাৱৰ বাবে যদি উন্নত মানদণ্ডৰ চিকিৎসা সেৱা গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লগা হয়, সেই পৰিয়ালটো আমি তৎপৰতাৰে সময়মতে আৰ্থিক সহযোগিতা আগবঢ়াই তেখেতৰ সেই জটিল ৰোগৰ পৰা নিৰাময় পোৱাকৈ আমি তেখেতসকলক সহায় কৰাৰ বাবে 50,000 প্ৰায় 50,000 সোণোৱাল পৰিয়াল আছে। প্ৰতিটো পৰিয়ালে যদি 10 টকাকৈ যদি
সকলোৱে বৰঙণি আগবঢ়াই তেতিয়াহ'লে এটা কৰ্পাছ ফাণ্ড হ'ব, যিটো ফাণ্ডৰ পৰা ভৱিষ্যতৰ দিনত আমি এনেধৰণে জটিল অৱস্থাত জটিল সন্ধিখনত সেইসকল অভাৱী লোকক সহায় কৰি আমি উদ্ধাৰ কৰি তেখেতসকলৰ সদ্ভাৱনা আন্তৰিকতা বুটলিব লাগিব। আৰু এনেধৰণে সোণোৱাল সমাজখনৰ সমন্বয় আভ্যন্তৰীণ মিলাপ্ৰীতি শক্তিশালী ৰূপত জীয়াই ৰাখিব লাগিব, কাৰণ বিপদৰ বন্ধুৱে আচল বন্ধু। এই আমি তাহানিৰ পৰাই আমাৰ বিভিন্ন আমি লিখনিত আমাৰ পূৰ্বপুৰুষে যিবিলাক আমাক অমৰ বাণী হাতত প্ৰদান কৰি গৈছে তাৰবিলাকৰ ভিতৰত অন্যতম, অৰ্থাৎ বিপদৰ বন্ধুৱে প্ৰকৃত বন্ধু। এই সত্যটোক আমি স্বীকাৰ কৰি যাব লাগিব, আৰু এই সত্যটোক স্বীকাৰ কৰিব লগা হ'লে মানৱীয় অনুভূতি জীয়াই ৰাখিব লাগিব। আৰু মানৱীয় অনুভূতি জীয়াই ৰাখিলেহে মানুহে মানুহৰ বাবে মানৱীয় দৃষ্টিভংগীৰে কাম কৰিব পাৰে। তাহানি ভূপেন দায়ে গীতৰ মাজেৰে এই কথাবিলাক সুন্দৰভাৱে ব্যাখ্যা কৰি গৈছে। গতিকে মই আশা ৰাখিছোঁ যে আমাৰ উঠি অহা প্ৰজন্মই, বিশেষকৈ আমাৰ ইয়াত সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আছে টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, ইয়াৰ পূৰ্বতেও মিনল সোণোৱাল ডাঙৰীয়া আছে। আজি সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। শিক্ষা, সংস্কৃতি, ক্ৰীড়া সমান্তৰালভাৱে এই তিনিটা বিভাগত যদি এগৰাকী ব্যক্তি, এটা পৰিয়াল, এখন সমাজ সক্ৰিয় আৰু বিশেষভাৱে ইয়াত তেখেতসকলে আত্মনিয়োগ কৰে, তিনিটা খণ্ডৰ পৰা তেখেতসকলে যিবিলাক বৌদ্ধিক দিশত, তেখেতসকলৰ শাৰীৰিক দিশত, তেখেতসকলৰ মানসিক দিশত এই তিনিটা মহাশক্তিয়ে উল্লেখযোগ্য অৱদান আগবঢ়াব পাৰে। এজন ব্যক্তি, সুন্দৰ ব্যক্তি, শক্তিশালী ব্যক্তি আৰু দক্ষতা সম্পন্ন ব্যক্তি, আৰু যিগৰাকী ব্যক্তিৰ ব্যক্তিত্বই হাজাৰজনক উৎসাহিত কৰে আৰু সফলতাৰ দুৱাৰদলিত উপনীত হোৱাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা আগবঢ়ায়। গতিকে পৃথিৱীৰ বুকুত যিমানবিলাক ডাঙৰ ডাঙৰ ৰাষ্ট্ৰ আছে আমি দেখিছোঁ শিক্ষাক বিশেষভাৱে প্ৰাধান্য দিয়ে। শিক্ষাৰ অবিহনে জ্ঞান অৰ্জন কৰাটো অসম্ভৱ। আমি সকলোৱে জানো নলেজ ইজ পাৱাৰ। জ্ঞানী লোকেহে ক্ষমতাশালী হ'ব পাৰে। জ্ঞানৰ অভাৱত মানুহ ক্ষমতাশালী হ'ব নোৱাৰে, জ্ঞান অভাৱ থাকিলে মানুহ আত্মবিশ্বাসী হ'ব নোৱাৰে। গতিকে জ্ঞান অৰ্জন কৰাৰ বাবে শিক্ষা গ্ৰহণ কৰিবই লাগিব, ইয়াৰ কোনো বিকল্প নাই। সেইকাৰণে শিক্ষাক প্ৰাধান্য দিব লাগিব। সাংস্কৃতিক চিন্তা চৰ্চাৰ যোগেদি এজন মানুহৰ মনৰ মলিনতা নাইকিয়া হৈ যায়, সুন্দৰ মনৰ গৰাকী হয়, সুস্থ মনৰ গৰাকী হয়, আৰু সি সমাজত এটা ইতিবাচক শক্তিশালী প্ৰভাৱ বিস্তাৰ কৰে, যি সমাজত সমন্বয় আৰু ভাতৃত্ববোধ গঢ় দিয়াত সহায় কৰে। আৰু ক্ৰীড়াৰ যোগেদি আপুনি স্বাস্থ্যটোক সদায় সবল, সতেজ, শক্তিশালী কৰি ৰাখিব পাৰে। গতিকে ভূপেন দাও কৈ গৈছে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগন। গতিকে ক্ৰীড়াৰ যোগেদি আমি অমূল্য সাধন কৰিব পাৰোঁ। সেইকাৰণে বিশ্বৰ বুকুত আপোনালোকে দেখিছে অলিম্পিক খেলে কেনেধৰণে সমাদৰ বুটলিবলৈ সক্ষম হৈ আছে। কিমান বছৰৰ পৰা অলিম্পিক চলি আছে, তথাপিও অলিম্পিকৰ জনপ্ৰিয়তা কমি যোৱা নাই। বিশ্বৰ 236খন দেশেই অলিম্পিকৰ প্ৰতি যিটো আগ্ৰহ প্ৰকাশ কৰে, কোনোবা ৰাষ্ট্ৰৰ পৰা প্ৰতিনিধি নাথাকিলেও অলিম্পিক বুলি ক'লে যি উৎকণ্ঠা বৃদ্ধি হয়, যি আগ্ৰহ বৃদ্ধি হয়, যি মনোবল সৃষ্টি হয়, সেইবাবে ক্ৰীড়া খণ্ডত সেই শক্তি বিৰাজমান, আৰু এই শক্তি বিশ্বৰ বুকুত সমন্বয় বাৰ্তা প্ৰেৰণ কৰে। গতিকে সেইকাৰণে শিক্ষা, সংস্কৃতি, ক্ৰীড়া এই তিনি মহাশক্তিক আমি প্ৰাধান্য দিব লাগিব জীৱন গঢ়িবৰ বাবে, আৰু জীৱন সুন্দৰ কৰিবৰ বাবে, সমাজ নিৰ্মাণ কৰিবৰ বাবে, ৰাষ্ট্ৰ নিৰ্মাণ কৰিবৰ বাবে। মই ভাবোঁ যে এইখিনি কাম নিশ্চিতভাৱে আপোনালোকে কৰি আছে, কৰি থাকিব। এতিয়া মই এটাই কথা মোৰ ভাল লাগে, মই নিজে সোণোৱাল সম্প্ৰদায় হিচাপে সোণোৱাল মানুহৰ বিষয়ে অন্যান্য সম্প্ৰদায় মানুহে কথা পাতিলে খুব ভালদৰে কথা পাতে, আমাৰ বিষয়ে গুণানুকীৰ্তন কৰে যে এই সম্প্ৰদায়ৰ লোকসকল ধীৰস্থিৰ, আৰু এই সম্প্ৰদায়ৰ লোকসকলে সমাজ গঠন প্ৰক্ৰিয়াত উদাৰতা প্ৰদান কৰে। গতিকে এই গুণৰ গৰাকী সোণোৱাল সম্প্ৰদায়, বহু উন্নত মানৱীয় গুণৰ গৰাকী হৈছে সোণোৱাল সম্প্ৰদায়। নহলে আজি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যদি আটাইতকৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে সোণোৱাল সম্প্ৰদায়। সত্ৰীয়া সংস্কৃতিৰ আজি সান্নিধ্য পাই
সোণোৱাল সমাজখনে খিং বাইথ দেৱতাৰ ঠিক লৈ আজি ১বিংশ শতিকাত জীৱন যুঁজত সফলতা অৰ্জন কৰাৰ বাবে যেনেধৰণে অগ্ৰসৰ হৈছে মোৰ দৃঢ় বিশ্বাস এই সমাজ শক্তিশালী সজীৱ হৈ থাকিব গতিকে এইখন সমাজক পৃথিৱী কোনোৱে ৰাখিব নোৱাৰে ইয়াৰ আভ্যন্তৰীণ দৃঢ়তা আছে আৰু ইয়াৰ এটা শক্তিশালী মানৱীয় চৰিত্ৰ আছে আৰু এই চৰিত্ৰই পৃথিৱীৰ জলৈকে নাযাওক কিয় তাতেই সমন্বয় বাতাবৰণ সৃষ্টি কৰিব পাৰে গতিকে মই আশা কৰিম যে আমাৰ কৃষি খণ্ডত উঠি অহা প্ৰজন্মই প্ৰাধান্য দিব আৰু সোণোৱালসকল যিহেতুকে প্ৰকৃতি প্ৰেমী হিচাপে খ্যাত উই আৰ দ্য লাভাৰ অফ নেচাৰ প্ৰকৃতিক বাদ দি আমি জীয়াই থাকিব নোৱাৰো ধৰিত্ৰী আই আমাৰ অতি প্ৰিয় এই ধৰিত্ৰী আইৰ বুকুত জন্ম লাভ কৰা গছ গছনি লতা পাত ফল ফুল আৰু জলাশয় আমাৰ সদায় প্ৰিয় ইয়াক লৈ আমি জীৱন সুন্দৰভাৱে এটা প্ৰাকৃতিক বাতাবৰণত জীয়াই থকাৰ আগ্ৰহ প্ৰকাশ কৰোঁ গতিকে সেইখন সুন্দৰ সোণোৱাল সমাজ গতিকে সেইখন সমাজৰ প্ৰতিটো সাংস্কৃতিক উপাদানে অত্যন্ত আকৰ্ষণীয় গতিকে এতিয়া মোৰ ভাল লাগিছে আমাৰ টংকেশ্বৰ সোণোৱাল ডাঙৰীয়াই কিছুদিন আগতে কৈছে সোণোৱালৰ বিভিন্ন ধৰণৰ গীত মাতৰ ওপৰত নৃত্য গীতৰ ওপৰত এতিয়া গৱেষণা আৰম্ভ হৈছে ইয়াক কেনেধৰণে বিশ্ব মঞ্চত আমি উপস্থাপন কৰিম ইয়াৰ বাবেও নানা ধৰণৰ গৱেষণা কৰি ইয়াত বিভিন্ন কথা যিবিলাক কথাই ইয়াৰ অৰিজিনেল যিটো কেৰেক্টাৰ যিটো অৰিজিনেল যিটো আইডেণ্টিটি সেইটো বিনষ্ট নকৰাকে ইয়াক অলংকৃত কৰাৰ যিটো প্ৰয়াস তেখেতসকলে কৰিছে মই ভাবো এইটো প্ৰশংসনীয় আমি এনেধৰণে নিশ্চিতভাৱে আগন্তুক দিনত ৰাষ্ট্ৰীয় মঞ্চত বিশ্ব মঞ্চত সোণোৱাল সম্প্ৰদায় এই সাংস্কৃতিক উপাদানৰ সৌন্দৰ্য ইয়াৰ শক্তি ইয়াৰ বাৰ্তাটো আমি বিশ্বৰ মানৱ সমাজত দিয়াৰ বাবে প্ৰয়াস কৰি যাব লাগিব গতিকে মই আৰু বেছি দীঘলীয়া বক্তব্য নাৰাখো ইয়াৰ পাছত কেইবালানিও সভা আছে আজি মোক ইয়াত আমন্ত্ৰণ জনোৱাৰ বাবে মই সদৌ সোণোৱাল কছাই সমাজক বিশেষকৈ ডেকা বৰুৱা আৰু শইকীয়া ডাঙৰীয়াৰ লগতে দীপক আমাৰ মিলন সোণোৱাল ডাঙৰীয়া আৰু কেইবাগৰাকী জ্যেষ্ঠ ব্যক্তি সিদিনা মোক আমন্ত্ৰণ জনাবলৈ গৈছিল মই আপোনালোকক আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছো ধন্যবাদ জনাইছো